মই এই প্ৰশ্নটোৰ আচলতে উত্তৰ দিবলৈ হ'লে মই মোৰ জুলাই 25, 2016 পৰা আজিলৈকে প্ৰায় 13 মাহ 9 দিন 13 মাহ 9 দিনৰ এটা আচৰিত যাত্ৰা তাৰমানে এখন সিনেমা হৈ যাব চাগে মানে আত্মজীৱনী লিখিবলৈ হ'লে বৰ ধুনীয়া হ'ব বৰ সুন্দৰ মানে সুন্দৰ এখন সিনেমা হ'ব বুলি মই ভাবো আবেগিক নিজৰ জীৱনটোক লৈ কিয় ক'লে কাৰণ আপুনি ক'ব বিচাৰিছে যে স্বামী হেৰুৱাৰ পিছত নাৰী এগৰাকী অলপ বেলেগকৈ থাকে অৰ্থাৎ বিধৱা এগৰাকী বেলেগকৈ থাকে নহয় নে মই সেই শব্দটো ক'ব বিচৰা নাই আৰু মই খোলাকে কৈ দিওঁ মই কিন্তু দুখ দিবলৈ নাই খোধা হয় আৰু মই বৰষাৰাণী বিষয়ক মই ব্যক্তিগতভাৱে কেতিয়া সেই শব্দটো মই নকওঁ আৰু সেই শব্দটোৰে মই নুজুখো মই সেই শব্দটোৰে চাবও নোখোজো তেনেকুৱা পোছাক আপুনি মোৰ আগত পিন্ধিলেও মই কিন্তু আপোনাক ক'ম যে এই পোছাকযোৰ আপুনি খুলি দিয়ক মই এনেকৈ ক'ম ঠিক একেটা কথাই মই মোৰ শাহু শহুৰ শিল্পী নহ'ব পাৰে বা এই জগতখনৰ লগত জড়িত নহ'ব পাৰে কিন্তু মই আচৰিত হওঁ কিছুমান মোৰ শাহু শহুৰৰ কথাত মানে বিশেষকৈ এই ঘটনাটোক লৈ পেলাই ভোজ যেতিয়া হৈ গ'ল 13 দিনীয়া যেতিয়া হৈ গ'ল আৰু মই ঠিক তেনেকুৱাই সাজ এযোৰ উলিয়াই পেলাই মই আগতে গ'লোঁ আখৰা গৃহলৈ সেইটো আহিম বাৰু আমি পিছত 13 দিনৰ দিনাখনৰ কামখিনি কৰি 14 দিনৰ দিনাখন যেতিয়া ৰাতিপুৱা মই যাবলৈ ওলাই যিহেতু প্ৰথমবাৰ মোৰ স্বামী হেৰুৱাৰ পিছত মই মোৰ শহুৰৰ ঘৰৰ পৰা মই আখৰা গৃহলৈ যাম কহিনুৰত আছিলোঁ মই যোৱা বছৰ জানো মোৰ শাহুৱে হাতত থাপ মাৰি ধৰি পেলাই কৈছিল জীয়ৰী পালোঁ তই আমাৰ জীয়ৰী হৈ থাকিবি তই বগা সাজযোৰ কেতিয়াও নিপিন্ধিবি আৰু মই দুখী ভাৱেৰে মানে মই অকণমান সুধিবলৈ দিগদাৰ পাইছোঁ আপুনি কোৱাৰ কাৰণে মই সুধিবলৈ সাহস কৰিছোঁ মই জানিব বিচাৰোঁ যে আপোনাৰ স্বামী আচলতে কি হৈ ঢুকালে মই ভাবোঁ যে অকল মোৰে নহয় বহু মানুহৰ এই প্ৰশ্নটো হয়তো মনত উদয় হয় কোনোবাই কিবা কিডনিৰ কথা কয় কোনোবাই কিবা বেলেগ কথা কয় কোনোবাই মানে বিভিন্ন ধৰণৰ কথা শুনিছিলোঁ আৰু এটা কথা আপুনি হয়তো গমো পায় আজি মই মুখামুখিকৈ পাইছোঁ কাৰণে কৈছোঁ তেখেত নাই আপুনি বিয়া হোৱাৰ কেইদিনমানৰ পিছতেই গোটেই বজাৰত ওলাইছিল যে আপোনাৰ ডিভোৰ্চ হৈছে আপুনি শুনিছিলেনে হয় শুনিছিলে আপুনি গম পাইছিলে আৰু ঠিক একেদৰে আপোনাৰ স্বামী ঢুকোৱাৰ পিছতো আপোনাৰ স্বামীৰ বেমাৰটো মই যেনেকৈ শুনিছোঁ আপুনি শুনিছেনে নাই তেনেকৈ যে বিভিন্নজনে বিভিন্ন ধৰণে কয় গম পায়নে সেইখিনি সময়ত বোলে কৈছিলে বহুতে কিন্তু